চালা এইটো একো কাম চাম নকৰাকে এইকেইদিন খাই আছো ঘৰত বহি বহি। হয় দে, এনে আৰু ঘৰত বহি বহি খাওঁতে গৈছে এই বছৰটো। কৰিবিও ন কি? এই আৰম্ভণিত কেইদিনমান খোলা আছিল, তাৰপিছত এই লকডাউনত গেলে, তাৰপিছত আৰু খোলা স্কুল নাই, খোলাই নাই। আৰু এইকেইদিনতো বিয়া চিয়া খাই কিনে আৰু খেদালো আৰু এই দিনকেইটা আৰু এনেকে। তাকেতো পিছে নিউ ইয়াৰ আহি আছে, কি কৰিবি? তাকেতো চিন্তা কৰছো, কি খানা চানা খাবি না কি কিবা? তাকেতো খাব লাগছিল, কি খা যদি খাম দে নাকি? হ'ব দে, খাম দে। ঐ গাহৰি আনবি নে পিছে? এই গাহৰি বহুত দিন খাব বনায়ে, আমাৰ ঘৰত নাখায় না, সেইটো হৈছে প্ৰব্লেম। আনলি কিন্তু অলপ বেছিকৈ আনিব লাগিব, জানাই দেখোন মোক অলপ এদিন নহয়। হ'ব দে, মই জানো তই কিমান ৰাক্ষ মানুহ। দে খেলা বাদ দিয়ে, এই কোনে বহি গ'ল আজি দেখোন দেখা দেখি নাই, ফোন কৰচোন। তাকেতো মৰে আমাৰ খবৰে নাই, ৰহ ফোন মাৰো ৰহ। হেল্ল' পৰচাই। কি হ'ল ক? নহয় কালি মাৰ লগত বিয়া এখনত গেলো, বিয়াত দুপটি খালো, এতিয়া পেটটো বেয়া লাগছে, খাব আহিছো ৰ মই। মৰে মাৰা খাবি দগৰিত বিয়াত যাই কিনে খাইছা তাতে দগৰি, তই পেট বেয়া হৈছে হা। দে খেলা বাদ দি, এই আমাৰ আড্ডাক লৈ কিনা আহে, এই কিবা আলোচনা কৰিছো মই। দে মই আড্ডাক লগত যাই আছো দে, এই ঘৰে পৰা চিকৰ এক পেকেট লৈ আহে মই যাই আছো। আহিব তাৰ খালি হাক খাদ্য দিছি এখন বোলে বেলেগ সি। নাই ইয়াত তাৰ। দে খেলা বাদ দিয়ে, হৰে পৰা চিখৰ এক পেকেট লৈ আহ, তাক বোলে লাগে। খাই যাব তাৰ অৰ্ণিতি ঘৰ আনবা, সি আনব নিজে খাইব দে, ইহঁতে নিজে খাইব। দে চিকৰ পেকেট দি মোক। পইনেৰ পুতেক চিখৰ লাগে, নিজে আনি কিনে খাই থাকবি যে, এটা পইচা নেকি? 12 টাকাকে লগছ এতিয়া চিখৰটো খুৱাই থাকিম মই চিখৰ 12 টাকাকে। গেলা ফাল্টু কথা নহয়, মই ঘৰত নিমকে চবে আছো চিখৰ খাব আৰু গম পাইছে না। দে খেলা বাদ দি, এতিয়া নিউ ইয়াৰত খানা খাবি না তুই? হ'ব দে খাম দে, কিন্তু এটা কথা, মোৰ পইচা 1 টকাও নাই। ঐ ভাই, মই খানা খাব ওলছো, কিন্তু মোৰ তাতে 1 টকাও পইচা নাই। কেলা চব ভিক্ষাৰীকেইটা লগ পাইছো তোহাক। ঐ কি এটা কামে কাম কৰিবি কৰচোন? নেকি? এই মহাজন সৃষ্টিহাৰ বম তামোলৰ বাগান, তাৰ পৰা 2টামান তামোল চুৰ কৰি আনিম, খানাটো হৈ যাব আমাৰ। কেলা গম পালি লাংটা কৰি গোটেই গাঁওখনত কৰিব, গম পাইছে না সেইটো কথা তুই? হা, মহাজন দৃষ্টিৰ ৰাগটো তুই গম পা না? সেই নাপাইছো, এই দীপৰ বিলা সেই কৰিম, তামোল চবেই বাগান দে, মই জানো। দীপৰ বিলা যাম, গোটেই মানে যাই কিনে তামোলটো চুৰ কৰি লৈ আহিম। যাবি না এতিয়া? সঁচাতো দীপৰ বিলা বাগাত দে, সঁচা যদি যাব পাৰি, পিছে গাছত কোনি উঠব? ই আমাৰ ই খনিনে? কেলা চবতে মোকে মাতটো শুন হা। দে হ'ব দে। চোৱাৰ এই তোৰ বোলে পইচা নাই, খানা খাব ইচ্ছা, তামোলটো চুৰ কৰিব লাগিব তই, গম পাইছে না? আমি মুঠতে 500 মান টাকাত তামোল চুৰ কৰিম হকে, গম পালি না? এতিয়া পটাপট যোৱাৰ পৰা প্লেনটো আৰু কাকো নকবি আৰু। ঢোকৰা মিনা ক'ত যায় ঢোংৰা আহিবে গিয়া। দৈ কি হ'লে হা, মাজত মাতবা হা? নহয় বোলো তহোঁ কি বস্তা তাতে, মই তাকে চাবা আহিলো, তাতে পাথত মই গৰু হালা বাইছিলো, তাতে দেখা পাই কিনে তোহাক মাতবা আহিলো। তোৰা বেলেগ কাম বন নাই নাকি? গৰুক পানী খুৱাইছা ঘৰত যায়, এতিয়া আমাক আৰু কি মাতবা লাগে? কি কেলা মাতবা নোৱাৰি নাকি তোহাক হা? দে খেলা বাদ দি, এই নিউ ইয়াৰত খানা খাবি না? 200 টাকা দিব লাগিব কিন্তু। 200 টাকা? খাই ফেলবি, 200 টাকা লাগে নেকি? 100 টাকা দিলে নহয়। তই কেলা তাতে গাহৰি খাবি, কিবা খাবি, তই 200 টাকা দিবা নোৱাৰা তাতে হা? নালাগে দে খাবা। দে হ'ব দে দিম দে। আৰু এই সেইটো আনবি না হা? ঠকৰা মইনা মাল খাওঁ চিন্তা কৰিছা হা? এটাই কথা কৈ দিছোঁ কিন্তু, তাতে মুতেনি খাব নোৱাৰা কিন্তু, দুইটাই চিধা কথা। আৰু খাওঁ গম পালি তোক পুখুৰীত দুইবে মাৰিম। কি হ'ল তোৰ নিয়ৰ খানা হ'ল নেকি? কিন্তু মালে নাখাওঁ দেখোন। তই ঘৰত কেলা মাল খা, আল খা, বাল খা, আমি একো ক'বা নাযাওঁ, কিন্তু আমাৰ লগত পিকনিক খালি তোক এলা কৰবা নোৱাৰা, চিধা কথা। হ'ব দে মালটো নাখাম। দে ৰাতি আহিবি তুই। ঐ পিছে খানাটো ক'ত খাবি? এই আমাৰ তাৰে খাবিৰ তলত খাওঁ নেকি খানাটো? দে হ'ব দে, খাদ্যৰ তলতে খাম দে খানাটো, না কি? দে হ'ব দে। হ'ব দে আহি যাবি গধূলিবেলা। দে হ'ব দে, পইচাটো কেতিয়া ল'বি? বাজাৰ কৰাৰ আগত 200 টাকা লৈ আহিবি ঘৰৰ পৰা, আৰু গম পাইছে না? আৰু এই মুতেনিটো খাওঁ, চিন্তা কৰি নাথাকিবি গম পালি? কেলা বম গাছটো শুনবে। কৈছো না তোক, দেখা নাই কেনে তামোল লাগি আছে বাৰীত? ঐ এটা কথা শুনছ না, এই মই ইমান খোৱা গছত উঠা নোৱাৰো গম পাইছে না? তলৰ পৰা পৰলি এতিয়া খাৰা বৰা তাক পান নাই ক। এই তোৰ ইমান ভয়, ঠিক আছে এই ক'বা ওচৰ চাপত তামোল বিচছো তোৰ কাৰণে। ঐ দে পটাপট, কোনোবা দেখা পাব, পটাপট উঠ।
ভয় লাগছে মোৰ এতিয়া তলত পৰিমে কবাই নুঠুনি কিন ঐ চোৱাৰ পটা পটু দিতে ক'বাই দেখা পাব দে 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 ঐ নুঠাইতো ঐ কিমান পাৰিমে 300 মান পাৰি আন দে দে ৰ পাৰুং দে ধৰবি কিন্তু দেখোন দে পাত ধৰিম দে আমি ওই সোয়ারা বাচ্চা হুঁ তো তামুল বার সুর করিস তুই হ্যাঁ মোর বাড়ির তামুল সুর করছা ঢং র তুহাক ঐ এইটো মাহাজন যাস্তে পল হক কেলা দাউদ ঐ মই মল্লু কেলাতে আহাত ধৰিলে ওই র কত বলো তুমি মল্লু কেলা পলো কেলা ঠাই খানা খাবি তো খুব খাই মৰি পলো ভাল বাছলো বেয়া জিয়ে ঐ ভাই ভাল লাগিছে মোৰ যে গম পাইছে না চোৱাৰা তামোলৰ তলৰ পৰা বস্তু মই গম পাইছা না এই দি থৈছা তো ভাল এইটো হাত ভৰি ভাঙিলে বং খানা খাম নামত দে খেলাহান বাদ দি এই তামোল বেপাৰীটো যে আহে আমাৰ তাতে বেছি থৈ তামোল কেইটা যাওক পইচা কেইটা বজো আৰু গধূলি অলবি গোটেই মানে খানা খাব যাম তাতে বজাৰ কৰিম একেলগে যো একদম ভাল লাগছে গা চা ধুই কিনে পুৰা একদম বাজাৰ কৰিব ওলাই যাম খানা খাব লাগব তাকে চিন্তা কৰছো 200 টাকা লাগব চোৱাৰা খানা খোৱাৰ নামত তই বেগে পইচা নাই 1 টাকা আৰু মানুহ নাখাই বোলে কি মানুহে খনিন চন দিবাৰে গৌতমে এই তিনিটা মক্কালে একদম মক্কালে একো নাখায় চাল্লা 200 টাকাটো তাই এনে দিয়া নাপাব কি আৰু চাম আজি ৰাস্তা দিও আপি এটা নাই কেলা এনে ডক্টৰে আপি যাবে কেলা আৰু চশমা পিন্ধি ওলাব গা চা ধুইছো ঠাণ্ডা তাপি চাম বুলি না আপি এটা ভৰা নাই না গেলে নহ'ব ঘৰত যাম 200 টাকা কৰ পৰা আনো তাকে চিন্তা কৰোঁ দে তুমি আহিছা পইচা কেইটা আনছা না আনছো দে পইচা এটা তামোল বেছি কিনে এখন পইচা এটা তোৰ লগতে আছে আমি ইয়াত পইচা আনবা লাগে পাইছোঁ দে পইচা কেইটা মোৰ লগতে আছে দে হ'ব দে এই পিছে ৰাহুল কভাই মোৰ লাগ ফোন মাছটো আৰু কভাই তেওঁ পৰিছে বংজা কভাই দে ফোনটো মাছন তাক কেলা গাড়ী কেইটাৰ লগত লগ পালোঁ না 1 টকা পইচা নাতকে মোবাইলত ঐ হেল্ল' ক'ত আছা তুই কাম বন বেলেগ নাই খালি শিখৰ পাছ চবে থাকবি দে বতা বজাৰ কৰিব যাওঁ আহি আছে বোলে সি মোৰ বাগিছিল তাতে শিখৰ খাই আছে তাতে দোকানত এই 220 টকা লৈ আনবা কবা পাৰা তুই খালি শিখৰ খাওঁকে থাকে খাবি দেই দোকানত থবহি দে পইচাটো দি দিম যে না বাজাৰ কৰলি চাবি কিন্তু একবাৰতে পইচা নেদলিয়ে ইবাৰেৰো নেদাকে নাথাকিবি পইচা আমাৰ লগত বেছি আনা নাই কিন্তু চিধা কথা দিম যে এই পইচা এটা ইমান কি চিন্তা কৰিব তেতিয়া যাবা আছো কাই কি কবি মোক কি খুৱাব লাগে ম'ম' চম' কিবা খাওঁ যো না কি খবি না দেখোন পইচা নাই মোৰ তো তাতে কোনদিনা পইচা থাকে কচোন মোক হা হ'ব যা ৰাতি খাবি ৰাতি ম'ম' খাবি খাজ দি 10 টাকা খাই আহিম দে ফাইনেলি খালোঁ দে খানাটো না কি ৰান্ধা চান্ধা হৈ গ'ল আজি তামোল চামোল চোৰ কৰি হ'লেও খালোঁ দে খানাটো কি ক তামোল চোৰ কৈছা তুমি কাৰ তামোল চোৰ কৈছাই তই নকবি এই মাহাজন দিছে তামোল চুৰ কৰি আনিছোঁ গম পোৱা নাই ঐ তোক কৈছোঁ হৈ আকৌ নকবি গেলা তুই গমছি না তোৰ মুখখন একদম চোৱা হেন মুখ গমছি না দে হ'ব দে নকওঁ পিছে ধৰা চোৰটো খানাই ঐ খেদছিল পুৰা পিছে এই তই শুনি এই গাছৰ ওপৰতে আছিল এই গাছৰ ওপৰৰ পৰা সলকে বসছে সেই যে আটা কৰি যে আছিল বিহুত দিতে সেইকাৰণে আটা বসছিলি সেই ওপৰৰ পৰা বসছি মাৰ চবতে তুম মকে বৰঙে মাৰা হম জেগা বানাইছিলে মাহাজন হাত তামোল চোৰ বস্তা তাহাৰ মানুহ আজিকালি দীপৰা নুকুমো হৈছে বুজিছে না এই হাৰ কি কয় নামে হাত কি নাম ছিলে কি কয় এই ডাম্বুৰ হাৰ চোৰ কৰিব লাগিছিলে তাৰ বম বাগান আজি মানুহ চানুহ নাছিল ডাঙৰ এই নতুন বছৰ বুলি তাৰে সৰু এখাৰ ঘৰত দিছে মই সুধি ল'ব নোৱাৰিলি একালে গেল হৈ মই বেয়া কাম কৰিছা আমাৰ খেলাখন বাদ দি আমাৰ ৰন্ধা চান্দাটো হ'লে এতিয়া খাওয়ার আগতে নাচো অলপমান নাকি নিবার বলে এনজয় করো আবড়ে
অলপ চাইডৰ ওপৰত নাচাকে এতিয়া মাংসৰ এইটো পৰি যাব কুকুৰ দেই থৈ নপৰে নহয় আছো না মই কি টেনচন লৈছে তৰে পল্লি চাবি দে গেলা খাবি গলক লগি নাহাকে হেজা কুকুৰ হে গেলা খেদলি মাংস বাতি তো কৈয়ে আছিলো তো খা চোৱাৰ ইতা খা সুদা গলা সুদা মাংস নোহাকে খাই টানি ইয়াতটো গলা এই চোৱাৰত ধৰি হৈছে চব তাক কৈয়ে আছিলো মই বোলে নানচিবি বেকে চাল্লা গাছৰ পৰা পৰি কিনে তামোল কেইটা চুৰ কৰিলো এতিয়া এই সুদা ভাত খাবা কাৰণে মই নকওঁ আৰু মই আৰু ইমান দুখৰ অৱস্থা আছে গম পাইছ না এই ভাল খাই মোটামুটি কওঁ ইয়াক মই কি কৰোঁ তাকে চিন্তা কৰি আছোঁ হ'ব দে কি হৈছে মোৰ দুখ লাগছে মুড়ি জানো কেলা বুজি দে গোটেইখিনি খা আৰু চয়াবিন দেখা মাংস ভাত তাকে নকয় কি কবি তাই গেলা খাই তাই মৰে মাৰা বস্তু দি